মই কিন্তু লংকা পালেও ৰাৱণ হৰিধৰ মানুহ নহয়। বাৰু সেইবোৰ বাদ দিয়ক। আপোনাৰতো এটা চৰকাৰী চাকৰি আছে, দেখাই শুনায়ো বেছ ভাল, মাক দেউতাকৰ একমাত্ৰ সন্তান। তেনে ক্ষেত্ৰত গোলাঘাটৰ পৰা ইমান দূৰলৈ মৰিবলৈ মানে ছোৱালী চাবলৈ আহিল যে, ঘৰৰ ওচৰৰ পাজৰে মাল এটা ছোৱালীজনী বিচাৰি ল'ব নোৱাৰিলে? মানে ছোৱালী চাবলৈ অহা সিদ্ধান্তটো মোৰ নহয়, মোৰ মা দেউতাৰহে। মা দেউতাই যি ডিচিশ্যন লয়, য'তেই ছোৱালী চাই মইতো যাবই লাগিব। এৰা চৰণেহে জানে মৰণৰ ঠাই। কিবা ক'লে? হা নাই নাই একো কোৱা নাই। এনেও এই জন্ম মৃত্যু বিবাহ আৰু হাৱাই চেংগলৰ ফিটা, এই চাৰিটা বস্তুৰ কোনো ভৰসা নাই। শিখৰ খাব? কি? শিখৰ শিখৰ গুটকা গুটকা। নাই নাই, মোৰ সেইবোৰ খোৱাৰ অভ্যাস একেবাৰে নাই। খাব খাব, এইবোৰ বস্তু খাই থাকিব লাগে। এই গুটকা চুটকাবোৰ খাই থাকিলে মানুহ কেতিয়াও বুঢ়া নহয়। কেনেকৈ? বেকাৰতে যায়গৈ আকৌ। এই পেকেট ভৰাই লওঁ ৰ'ব, ইমান সময় খোৱা নাই যে মাথাই কিবা কামেই কৰা। কিন্তু মইনা শিখৰ পেকেট আছো। আজি দেখোন তোৰ ড্ৰেছেৰে বেলেগ। ঐ হৈ ল'ৰাটো কোননো? সেই পাতৰ কাৰণটোৱে খোৱা পিন্ধি আহিবলগীয়া হৈছে। ল'ৰাটো কিন্তু বেছ মৰম লগা। ঐ কোন? প্ৰথম দেখাতে মৰম লাগিলি নে? মোক চাবলৈ আহিছে, মোক তাক একেবাৰে মৰম লগা নাই। তই যাওঁ যদি ক, তোৰ ডিঙিতে ওলমাই দিওঁ। সেই এজনী কি যে কথাবোৰ কওঁ নহয়। পিছে দুইটা এনেকৈ কোনফালে যাওঁ? ছোৱালী চাবলৈ আহি জৰকালৈকে বহি আছে, মই বোলো অলপ ফিটিং কৰি আনো। ফিটিং কৰি আনো মানে? এইটো সেইবোৰ বুজি নাপাবি। ঐ শুনচোন, মই পইচা অনা নাই, তই শিখৰ পেকেটৰ পইচাটো মোৰ বাকী খাতাত লিখি থবি। 8 টকা। 10 টকা। লুট লুট, তীৰ্থ মাষ্টৰকে লুটি থাক বাপেকে। ল'ৰাটোৱে গমেই পোৱা নাই দেহি কাৰ পাল্লাত পৰিছে। সুকলমে উভতি গৈ ঘৰ পালেগৈ হ'ল আৰু দেই। জানকী, জানকী, আলহী আনিছো, মাত এষাৰ দেহি। আপুনি মোক কলৈ লৈ আনিছে? জানকী থানলৈ। জানকী থানলৈ মানে মই ঠিক বুজা নাই। বুজিব বুজিব, চব বুজিব। অলপ সময়ৰ পিছত আপুনি সকলো কথা জোখতকে বেছি বেছিকে বুজা আৰম্ভ কৰিব। মানে আমাৰ গাঁৱলৈ নতুনকে কোনোবা আলহী আহিলে এইখন চোতাল নগচকাকৈ যাব নোৱাৰে, মানে যোৱাটো নিয়ম নহয়। আপুনি যিহেতু আমাৰ ঘৰৰ লগতে আমাৰ গাঁওখনৰ নতুন আলহী, গতিকে নিয়ম অনুসৰি আপোনাক জানকী থানৰ পজ্জল খুৱাই পঠিওৱাটো আমাৰ নিয়ম। জানকী, জানকী, কত মৰিলি ঐ জাহানী যাইটি? আৰে হীৰা দেখোন, আজি হ'ব 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 হ'ব, তই এতিয়া কথাৰ বকলা মেলিব নালাগে। বস্তু আছেনে? বস্তু? কি বস্তু? মুটনি মুটনি মানে মানে মাল মাল। কিন্তু হীৰা তই আই, মই যিজনী মানুহে দিনটোত তোৰ ঘৰে 20 বাৰৰ ওপৰত মাকো মাৰো, তাই আগত তই এক্টিং কৰি দেখুৱাইছ। আকৰি লৈ আহা 2টা গিলাচৰ লগত 1 বটল। এইজনৰ আগত মোৰ লুকাবলগীয়া একো নাই, এইজন মোৰ হবলগীয়া মতা। যা জানকী, কেঁচা বুট কেইটামানো লৈ আনিবিচোন। নাই তেনেহলে নিমখ অকণমানত কেঁচা জলকীয়া কেইটামানকে থেতেলিয়াই লৈ আনিবি। কি চাইছে? মোৰ টুইনমান ৰূপটো মই এনেকুৱাই, বাহিৰত এটা বেলেগ ৰূপ, ভিতৰত বেলেগ। ৰহে গৰম উঠিছে। এই তই বাৰু এইবোৰ কেতিয়া কি এৰিম নহয় জানো? সেইটোহে মোৰ দ্বাৰা নহ'ব। এইবিধ বস্তু এৰা তোৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজ কথা। তই দেখোন জান আজিলৈকে মই 60 বাৰৰ ওপৰত এৰিছো, কিন্তু নিমখ জলকীয়া আনিলে
কি দিছে মোক চুলাই হা ধপাতৰ পানী ইউৰিয়া এক্সপায়াৰী টেবলেট চব ভিটামিন আছে মাৰি দিয়ক মোৰ এইবোৰ খোৱাৰ অভ্যাস নাই অভ্যাস কৰিব লাগিব অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ আপুনি প্ৰথম গিলাচ ধৰকচোন মই জানকে পে'মেণ্টটো কৰি থৈ আহোঁ দেই জানকী কি বিভৎস গোন্ধ এই আনৰ মুটনি দেখোন ইমান বেয়া নগোন্ধাই কি খাই মুতিছিলি ঐ মৰত মই কি খাই মুতিছিলো সেইটো বাদ দে কিন্তু তোক মাৰ বাপেৰে কি খাই জন্ম দিছিলে সেইটোহে মোৰ জানিবলৈ মন গৈছে বিষ কষ্ট তই বাৰু এদিনলৈ অহা ল'ৰাটোক এইখন বিহু দেখুৱাব লাগেনে তোৰ তাৰ লগত বিয়া হ'বলৈ মন নাই কৈ দে মাৰ বাপেৰক এইখন কৰাৰ কি প্ৰয়োজন আছে কচোন গোলাঘাটৰ পৰা শেষোপা তেল পুৰি ইমানখন বা 3টা মানুহ এনেই আহিছে হা মাল হাচিল কৰিহে যাম বুলি আহিছে সন্ধিয়ালৈতো আমাৰ বুঢ়া বুঢ়ীটো কামদালি গাঁঠিবলৈ মাতেহে লাগে গতিকে এতিয়া আৰু জাঠি জোংটোৱাই লাভ নাই ডাইৰেক্ট পাশোপা তস্তৰি দিছে Excuse me? Kalora বিয়া পাতিবা নহয় মানে মাহঁতেহে কিনো কথা মাহঁতে কৈ থাকা বিয়া মাহঁতে পাতিবনে তুমি পাতিবা কলিজা নহয় মই মানে যাওঁ নেকি তুমি মানে আপুনি দেখোন মালকণ নাখালে নে এটা বটল চাফা কৰি নতুন বটল এটা অৰ্ডাৰ দিলে নাই নাই কি কয় আপুনি মই আগৰ গিলাচকে খোৱা নাই এনেবোৰ বস্তু মই হজমেই কৰিব নোৱাৰো সামান্য সুম্ৰ সকনকে হজম কৰিব নোৱাৰা এই হীৰা নামৰ হীৰা টুকুৰাৰ ৰূপ লাবণ্যৰ চিকমিকনি কেনেকে হজম কৰিবা কলিজা আপুনি এইবোৰ কি কৰিছে তলত মাল আছেতো পিন্ধি আহিছোতো এইগিলাচ খাওকে মাৰি দিওঁ আৰু মোৰ লগত পাতিবলগীয়া সংসাৰখনৰ ৰঙীন ৰঙীন সপোনবোৰৰ মাজত অতিবাহী কৰি যি সপোন দেখিব লগা আছিল সকলো দেখি মেলি আজৰি বুজিছেনে মোৰ ষ্টক নীল তাৰমানে আপুনি নাখাওঁ তাৰমানে আপুনি আপোনাৰ হ'বলগীয়া পত্নীৰ ৰিকুৱেষ্ট নাৰাখো জানকী মাংস খাবি আজি আমি মাংস নাখাওঁ বৃহস্পতিবাৰ বলিৰ প্ৰসাদ বুলিয়ে খাবি দে হে হৰি আপুনি এইবোৰ কি কৰিব বিচাৰিছে জানকী নগা দাখন লৈ আহ মা মোক বচোৱা তৰা কলৈ পলাইছ
ঘূৰি আহ